हेलो गाइस मृणाली कुली चेनेलटुले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো गाइस এতিয়া মই বনাব লৈছো ব্ৰইলাৰ মাংস আৰু চাও বলকচোন এখিনি নহৰুখিনি গুছাই থৈছো এখিনি ভালকে গুছাব লাগিব আৰু এখিনি হল পিয়াজ আলু আৰু এখিনি হল ব্ৰইলাৰ মাংস আৰু এখিনি লাই পাত কালি পৰখি এখিনি থোৱা লাই পাত অলপ শুকাই গৈছে এখিনি আমি দি দিম তাৰপিছত এইকেইটা হল বিলাহী এটো হল বিলাহী দুটা এইকেইটা বনাম এতিয়া এনে আদাখিনি বাকলি গুছাই লৈছো আৰু এই নহৰুখিনিও বাকলি গুছাব লাগিব ভালকে এখিনি ডবল নহৰু এনে গুছাব লাগিব আৰু এয়া হল আদা এখিনি খুন্দি পিনে চব্জি দি দিব লাগিব আদা নহৰুখিনি খুন্দনাতে খুন্দিম খুন্দনাত দি লৈছো এয়া এখিনি এতিয়া লাই শাকখিনি কাটো মানে এখিনি গুছাম আৰু বেয়াখিনি আঁতৰাই পিনে থৈ দিম এখিনি বেয়া মাংসখিনি তেল অলপ দি লৈছো আৰু ইয়াতে আদা নহৰু জলকীয়া হালধি অলপ দি দিছো হালধি আদা নহৰু খুন্দাখিনি ইয়াতে দি লৈ আমি হেনাই লৈছো এখিনি ভালদৰে তাৰ পিছতে বনাম এফালে হল লাই শাকখিনি এইকেইটা আৰু এই পিয়াজখিনি কাটিম এতিয়া আজিও এখিনি চব্জিখিনি আমাৰ ইয়ে বনাব সেইকাৰণে ইয়ে তেল চেল দিছে আৰু এতিয়া ইয়াতে আলুখিনি ফ্ৰাই কৰি ল'ম আলুখিনি ফ্ৰাই কৰি লৈছো এখিনি অলপ সিজিবলৈ দিম আধা সিজা মানে অকণমান সিজিব দিম তাৰপিছত উলিয়াই ল'ম আৰু নিমখ অকণমানো দি দিছোঁ তেতিয়া নিমখখিনি আলুখিনিৰ ভিতৰত সোমাই যাব আৰু এইখিনি এতিয়া লৰাই পিনে অলপ সময়ৰ কাৰণে থৈ উলিয়াই দিম আলুখিনি হ'ল আৰু এয়া ৰঙচুৱা হৈ পৰিছে দেখিছেনে এইখিনি উলিয়াই দিম আৰু এতিয়া বনাম আৰু চব্জিখিনি লগতে ভাতখিনিও পাতি দিলোঁ এয়া ভাতখিনি হৈ গ'ল এতিয়া চব্জিখিনি বনাওঁ আৰু আলু ফ্ৰাই কৰা তেলখিনিয়ে হয় এইখিনি ইয়াতে পিয়াজখিনি দি দিছোঁ এয়া হ'ল পিয়াজখিনি ইয়াতে ভিজাইছোঁ মাংসখিনি আমি লাই শাকৰ লগত বনাম লাই শাকখিনি অকণমান বইল কৰি ল'ম এফালে বইল কৰি ল'বৰ কাৰণে উঠাই দিলোঁ নহ'লে লাই শাকখিনি বইল কৰি নল'লে মানে তিতা ভাৱ আহিব সেইকাৰণে পিয়াজখিনি অলপ সিজাৰ পিছতে ইয়াতে দি দিছোঁ ৰেড চিলি ধনিয়া পাউডাৰ গৰম মছলা পাউডাৰ এতিয়া মছলাখিনি ভালদৰে সিজিবলৈ দিম অকণমান সময়ৰ কাৰণে এয়া তাৰপিছত ঢাকন দি সিজিবলৈ দিম ভালদৰে মছলাখিনি সিজি গৈছে চাওকচোন ইমান ধুনীয়াকৈ আৰু অলপ সিজাবনে নিসিজায় আৰু অলপ সিজাব লাগিব এয়া ঢাকন দি থৈ দিছোঁ আৰু অলপ সময় আৰু এইফালে লাই শাক উতলি আছে এইখিনি বইল কৰি লৈছোঁ আমাৰ হিয়ে আজি চব্জিখিনি বনাইছে মই তাক অলপ সহায় কৰি দিছোঁ মছলা পিয়াজখিনি ভালদৰে সিজাৰ পিছত এয়া আমি মাংসখিনি সিজাই আছোঁ এতিয়া দি গৈছে কম জুইত সিজাই আছোঁ ন এয়া হ'ল কম জুইত সিজাই আছোঁ নিমখ হালধি জোখমতে দি দিলোঁ আৰু এয়া জলকীয়াও দি দিছোঁ এইখিনি হৈ গ'ল এইখিনি অফ কৰি দিওঁ ন অফ কৰি দিছোঁ এয়া মাংসখিনি চাওকচোন ইমান ধুনীয়াকৈ সিজিছে কোমল হৈ পৰিছে আমাৰ এই ভাত বনাই আছে মই বনোৱা নাই মই আজি বহুত দিনৰ মূৰত মানে ঘৰলৈ আহিছোঁ ন সেইকাৰণে আমাৰ ইয়ে বনাইছে এইকেইদিন কালি পৰখিৰ পৰা আৰু আজি মোৰ পৰীক্ষা আছিলে আজি মই মানে হায়াৰ ছেকেণ্ডেৰী বেটাৰমেণ্ট এক্সাম দিবলৈ আহিছোঁ ইয়াতে আজি মোৰ ইংলিছৰ এক্সাম আছিলে আজি 31 অক্টোবৰ আজি ইংলিছৰ এক্সাম আছিলে তাৰপিছত ভালেই হ'ল বাৰু ইমান বেয়া হোৱা নাই আৰু পল চায়েন্সটো আছে দুটা ছাবজেক্টৰ কাৰণে মই দিবলৈ আহিছোঁ আজি এদিন আছে আৰু বৃহস্পতিবাৰে এদিন আছে আৰু সেইদিনা কেনেকুৱা হয় নাজানো আজিতো ভালেই হৈছে তাৰপিছতে সেইটোৱে আৰু কথাটো অলপ পিছত হেৰি কৰি আৰু কিমান বনালে চব্জিখিনি চাওঁগৈ বলকচোন এতিয়া বলক
উতলিছে ন এইখিনি চব্জিখিনি চাওক ইমান ধুনীয়াকৈ উতলি আছে লাই শাক ব্ৰইলাৰ মাংস কম জুই দি পিনে উতলাই আছে বেছি জুই দি পিনে কওকচোন ইমান ধুনীয়া হৈছে কালাৰটো বহুত ধুনীয়া হৈছে এফালে হ'ল হিমাংশী সিঙৰ ভিডিঅ' লাগি আছে এফালে হিমাংশী সিং গাইজ এয়া হ'ল হিমাংশী সিঙৰ ভিডিঅ' এয়া ময়ো আগতে চাইছিলোঁ আজিকালি কম চাওঁ লেটছ লাৰ্ণ বুলি ইউটিউব চেনেল এটা আছে আমাৰ এইটোকে চাই আছে এইখিনি মোক খাই চাবলৈ দিছে কেনেকুৱানো হৈছে টেষ্ট কৰি চাবলৈ চাওঁ এতিয়া দেখিবলৈতো ধুনীয়া হৈছে এইখিনি হ'ল চব্জিখিনি হৈ গ'ল ব্ৰইলাৰ মাংস আৰু এইখিনি চব্জি হৈ গ'ল আৰু এইখিনি হ'ল টেষ্ট কৰি চাম এতিয়া মই আমাৰ ই মোকে খাই চাবলৈ দিছে ই নাখায় হেনো মই খাই চাওঁ এতিয়া কেনেকুৱানো হৈছে এইখিনি খাই চাওঁ তাৰপিছতে এইখিনি খাই পিনে ভাত খাম আৰু এইখিনি খাই চাই লওঁ খাই চাইছোঁ গেছ এইখিনি হ'ল চব্জিখিনি চাওক ধনিয়াও দি দিছে ইয়াতে ধনিয়া গাইজ তাৰপিছত আমি এতিয়া ভাত খাম এতিয়া ইয়াতে ঢাৰিখন পাৰি লৈছোঁ লগতে খাব লাগিব ভাতটো বাঢ়ি লওঁগৈ এতিয়া খাই হৈ গ'ল ভাত এতিয়া ভাতখিনি বাঢ়ি লওঁ তাৰপিছত খাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে এখন হ'ল কাহিনী আমাৰ ইয়াৰ কাহিনী দেই এখন এনেকুৱা কাহিনী এখন কিনিছে ই খাব হেনো ইয়াতে মোৰখন বেলেগ কাহিনী বাৰু এনেকুৱা নহয় জলকীয়া দুটা লৈ লৈছোঁ জলকীয়া এনেকুৱা চব্জিত বহুত জলকীয়া জোখৰ হৈছে আৰু তথাপিতো এটা এটা লৈ লৈছোঁ এয়া হ'ল আমাৰ ইয়াৰ ভাত আমি এতিয়া খাই লওঁ গাইজ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আজি ধন্যবাদ